হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো বনোৱাই নহ'লে, ভাবিছোঁ এতিয়া মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া একদম 6টা বাজি গৈছে, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দিনত মানে আজি যিহেতু 1 জানুৱাৰী বুলি থেৰাপি চেণ্টাৰ বন্ধ আছিলে, তো সেইকাৰণে মানে আজিৰ পৰা ৰেষ্ট ল'লোঁ। ক'তো ওলাইও যোৱা নাই, দেহাৰ অকণমান চৰ্দি লাগিছে, সেইটো কাৰণে মানে ওলাই যোৱা হোৱা নাই। আৰু সেইদিনা পিকনিক খাওঁতে অকণমান ঠাণ্ডাও পাইছে, ইমানটা বাৰু হেৰি হোৱা নাই, বতাহ চতাহ ইমান মাৰি থকা নাছিলে, তথাপি অকণমান চৰ্দি লাগিলে তাৰ, আৰু অভাৰ নহয় আৰু এনেকৈ। এতিয়া মেডিচিন খুৱাই দিছোঁ, ভাল পাইছে, মালিচ চালিচো কৰি দিছোঁ। আৰু সেইটো কাৰণে আজি 1 জানুৱাৰী বুলি ক'তো এনেকৈ ফুৰিবও নগ'লোঁ। মানুহজনে কৈ আছিলে এইফালে কিবা পাতিছে বোলে চাবৰ কাৰণে, কিন্তু নগ'লোঁ, মানে দেহাৰ মানে চৰ্দি হৈ আছে ন, বেছিকৈ হ'ব বুলি। তো সেইকাৰণে আজি 1 জানুৱাৰী সকলোৱে চাগে পূৰা পিকনিক খাইছে, আৰু লগতে চাগে খানা চানা পূৰা খাইছে চাগে ন সকলোৱে। আৰু আজি আমি একো তেনেকৈ নাই বাৰু, তথাপি মানে ঘৰতে হাঁহ মাংস আনিছোঁ। আজি তিনিটাই মানে আজি পাৰ্টি কৰিম, আৰু আমি ঘৰতে, দেহা, মই আৰু মানুহজনী মিলি তিনিটাইতে, আৰু আমি আজি 1 জানুৱাৰী খাম। আৰু লগতে সকলোকে মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়েৰ, দেহাৰ ফালৰ পৰাও হেপ্পী নিউ ইয়েৰ। দেহা হেপ্পী নিউ ইয়েৰ। এইফালে দেহাক বহাই থৈ দিছিলোঁ, পূৰা টোপনি, নাজানো এনেকৈ বহাই থৈ দিলে কিয় ইমান টোপনি যায়। আৰু এইফালে নাকে চাকে মিঠাতেল মালিচ কৰি দিছিলোঁ, যে তেল সুমুৱাই দিছিলোঁ নাকতো অলপমান। নাকত বোলে তেল সুমুৱাই দিলে পটককৈ মানে নাকৰ যদিও মানে হেৰি হৈ থাকে, আৰু উশাহ মানে নাক ব্লক হৈ থাকিলে তেতিয়া মানে তেল সুমুৱাই দিলে কয় আৰু মানুহে যে সোনকালে ভাল হয় বুলি, অকণমান আৰাম পায়। সেইটো কাৰণে দেহাক মালিচ কৰোঁতে দুটোপ মানে সুমুৱাই দিছিলোঁ নাকত, তাকে ইয়াত তেল লাগি আছে। আৰু বহাই থৈ দিছোঁ অলপমান। আৰু কৰাটো বাৰু আমি এতিয়ালৈকে ভালকৈ কৰিবই পৰা নাই, জানেনে, কাৰণ বহুত দিগদাৰ হয় থিয় কৰাত, কাৰণ তাৰ ভৰিকেইখন অলপমান বেকা ন, দেহা ভাগৰ। তো মানে থিয় কৰাওঁতে মানে একদম 2-3টা মান ওলায়, আমি দুটাই মানে একদম নোৱাৰোৱে মানে ভালকৈ ফিট কৰিবৰ কাৰণে। তথাপিও মানে যিজনে মানে বনাই দিছিলে, সেই মানুহজনে আহিম বুলি কৈছে, আমাক ভালকৈ শিকাই দি থৈ যাব, আৰু ইমান ভালকৈ পৰা নাই। সেইটো কাৰণে আমি ইমান জোৰো কৰা নাই থিয় কৰাটো, কষ্ট পাব বুলি। তো বহাটো ধুনীয়াকৈ পাৰিছোঁ, সেইকাৰণে বহাই থৈ দিছোঁ। আৰু এইফালে চা, দেখা ঐ উঠা আকৌ, এনেকৈ বহি বহি তোমাক মই খেলিবৰ কাৰণে আনি দিলোঁ। হা, মই বহি এনেকৈ খেলিবৰ কাৰণে আনি দিলোঁ ধুনীয়াকৈ, সি এতিয়া টোপনিহে মাৰি দিলে। শুন কলিজা, উঠা। এতিয়া মানুহজনে মাংস আনিলে, বজাৰৰ পৰা মাংস আনিলেগৈ, হাঁহ মাংস। আৰু এয়া আনি পেলাই থৈ দিছে, পলিথিনতে আছে, আৰু ইমান বেছি দাম হাঁহৰ মাংস। তো এতিয়া তাকে বনাওঁগৈ মজাকৈ, আৰু আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো। আৰু আজি যদি ব্লগটো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু বহুতে ছাবস্ক্ৰাইব কৰি থৈ নাযায় বুলি ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ভাত বনাব দেখা, আৰু অকণমান সময় বহাই থৈ দিওঁ। তাৰপিছত যদি সাৰ নেপায় বোলে, বিচনাত শুৱাই থৈ দিব লাগিব, কাৰণ বহুত সময় বহি থাকিলেও কষ্ট পাব ন। তো সেইকাৰণে অলপ সময় থাকক বাৰু, নহ'লে পূৰা টোপনি মুখ মেলি মেলি। কিন্তু এতিয়া যদি মই তাক বিচনাত শুৱাই দিওঁ নহয়, সি লগতে চকু মেলিব। এনেকৈ বহাই থৈ দিলে কিয় জানো ইমান টোপনি আহে নাজানো। আৰু এতিয়া মজাকৈ বনাওঁগৈ ভাত, চাই থাকিব আপোনালোকে। এইফালে হাঁহৰ মাংসখিনি ধুনীয়াকৈ উলিয়াই এতিয়া ধুই কৰি লওঁগৈ। মাংস একদম খুব লেতেৰা হাতা দিছিলোঁ আগত, সেইকাৰণে কৰে বেছিয়ে, নকৰিব লেতেৰাকৈ কাম। ধুই লওঁ, ধুই লৈ থৈ দিওঁ। হাঁহৰ মাংস এতিয়া মজাকৈ ধুই লওঁ। আৰু আগতে মই যেতিয়া ঘৰত গৈছিলোঁ, হাঁহ মাংস যেতিয়া মই ঘৰত বনাইছিলোঁ, তেতিয়া মই হাঁহ মাংসখিনি ধুই লোৱা নাছিলোঁ। তেতিয়া বহুতে মোক কথা কৈছিলে, বহুত কথা কৈছিলে, মই লেতেৰি, অমুক তমুক, ইমান লেতেৰি, ইমান লেতেৰা, আমুক তমুক, ইমান ধেৰ কথা কৈছিলে। বহুতে হয়তো নাজানে চাগে ন, ঘৰত যিটো হাঁহ কাটে, সেইটো হাঁহ ধুই কৰি ধুনীয়াকৈ কটা হয় ন। তো সেইটো কাৰণে সেইটো হাঁহ মানে নুধুলেও হয় ধুনীয়াকৈ, ঘৰতে যিটো কাটে। দোকানৰ পৰা অনাটো কাটিব লাগিব। এতিয়া আমি দোকানৰ পৰা কাটিছোঁ, এতিয়া ধুনীয়াকৈ ধুই পখালি ল'ম, কাৰণ দোকানত কেনেকৈ কাটি দিয়েতো নাজানো ন। তো সেইকাৰণে আমি যিহেতু ঘৰতে ধুনীয়াকৈ কাটি কৰি দিছে, তো সেইটো হাঁহৰ মাংস ধুবৰ একো প্ৰয়োজন নাই। তো চাফাকৈ কাটে ন, তো সেইকাৰণে এতিয়া ধুই লওঁ। তাকে আকৌ নহ'লে ক'ব হাঁহ মাংসখিনি নুধুলেই নেকি বুলি। কিছুমানে আছে নহয়, মানে ক'বলৈ কিন্তু চান্সে লাগি থাকে, মানে কিবা এটা ভুল দেখিলেই হ'ল আৰু নেদেখিলেও মানে কিবা এটা ক'বই আৰু। ধুই লওঁ এতিয়া মজাকৈ মাংসখিনি। আৰু পূৰা তেল আছে কিন্তু দেই।
ঘৰত কটা হাঁহটো মানে এটা কাৰণে ভাল লাগে ধুনীয়াকৈ কাটি আকৌ ধুব কৰিব প্ৰয়োজন নাই ন তেজখিনি ধুনীয়াকৈ থাকে বনাই খালে টেষ্টটো বেছি লাগে হেল্ল' এভৰিৱান সেইফালে মাংস বনাইছোঁ বোলে হাঁহ মাংস বনাইছোঁ চাওক কি মজা কালাৰ হৈছে আমাৰ হাঁহৰ মাংস এয়া পুৰা জ্বলা দি বনাইছোঁ আৰু এইফালে বন্ধা দি ফুলকবি আলু ভাজি আছোঁ কেনেকুৱা হৈছে মোৰ মাংসখিনি অলপ পিছত খাই খাওঁ খাওঁ লাগিছেনে আমাৰ 1 জানুৱাৰী ৰুমতে খানা যিটো খাওঁ খাওঁ লাগিছে এতিয়া ভাজি মাংস খাম মজাকৈ তাৰপিছত পানী দিম অলপমান গোটাকৈ খাই দিম তালে আমি এতিয়া খাব ওলাইছোঁ ভাত মোৰ গোটেইখিনি ৰেডি হৈ গ'ল ভাত ভাজি সকলোখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া দুইটা ধুনীয়াকৈ খাওঁ আৰু আজি আছিলে আমাৰ 1 জানুৱাৰী বোলে ইয়াৰে আমাৰ পাৰ্টি আৰু এইফালে চাওক হাঁহৰ মাংস মই বনাইছোঁ অলপমান দেখাই দিছোঁ কালাৰটো কি মজা হৈছে এয়া চাওক কেনেকুৱা হৈছে বাৰু কালাৰটোৰ মাংসখিনি আৰু এইফালে ভাত লৈ লৈছোঁ আৰু লগতে এইফালে আছে ফুলকবি আৰু আলু ভাজি কিচ কিচকৈ কাটি দিছোঁ এইফালে পিঁয়াজ লৈ লৈছোঁ এইফালে অলপ মাংস থৈ দিছোঁ লগা হ'লে লৈ ল'ব আৰু এতিয়া মজাকৈ খাওঁ এইফালে গৰম পানী কৰি থৈ দিছোঁ কাৰণ এতিয়া মানে ঠাণ্ডা আহিছে ন তাৰ কাৰণে গৰম পানীয়ে খোৱা ব্যৱহাৰ কৰিছোঁ কাৰণ মোৰ চৰ্দিটো মানে খুব বেছি ঘনাই মানে মোৰ চৰ্দি হোৱা হৈছে তো সেইকাৰণে গৰম পানী খোৱা অভ্যাস কৰি দিছোঁ আগতেও খাওঁ গৰম পানী কিন্তু মানে খুব কম আৰু গৰম পানী খালে কেনেকুৱা লাগে মানে পানী নোখোৱা নিচিনা লাগে মোৰ তেনেকুৱা লাগে এতিয়া অভ্যাস কৰিছোঁ মানে কাৰণ চৰ্দিটো মোৰ খুব বেছি ঘনাই হোৱা হৈছে আৰু চৰ্দি হ'লে লগতে মানে জ্বৰ মাথা বিষ আহি যায়গৈ তো সেইটো কাৰণে মানে গৰম পানী খোৱা অভ্যাস কৰিছোঁ যাতে নাহে আৰু এতিয়া দুইটাই খাওঁ মজাকৈ কেনেকুৱা হৈছে আৰু আজি সোনকালে হ'ল নেকি আজি মানে বন্ধ যে সেইটো কাৰণে সোনকালে বনাই ৰেডি হ'লে খাওঁ মজাকৈ কেনেকুৱা হৈছে ভালে লাগিছে খাই খাই চাওঁ মই অলপ টেষ্ট কৰিছোঁ নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকক সকলোৰে দিনবোৰ আহি থকা দিনবোৰ ভালে কুশলে যাওক আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰো যাতে এই নতুন বছৰটো সুন্দৰকৈ পাৰ হয় এতিয়া বৰ্তমানলৈকে বাৰু ভালেই গৈ আছে আগলৈকে কি কৰে আৰু নাজানো আৰু যাতে আমাৰ আহি থকা বছৰটো যাতে ভাল হয় দেহা যাতে বেছিকৈ দেহা ভাল হওক আৰু কৃষ্ণ হাঁহটো কিন্তু তেল আছে আজি ধুনীয়া চব মাংসটোতকৈ প্ৰিয় হাঁহৰ মাংস হয় কাৰণ মই ছাগলীৰ মাংস নাখাওঁ ব্ৰইলাৰটো বাৰু ইমান প্ৰিয় নহয় কিন্তু হাঁহ মাংসটো বেছি প্ৰিয় মানে বেলেগ মাংস নাখাওঁ যিহেতু কাৰণে হাঁহটোৱে প্ৰিয় বেছিকৈ বাই বাই